विठ्ठल 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 पांडुरंगा विठ्ठल জ্ঞানবাপ তুকাৰাম আপোনালোকে হয়তো এই শব্দকেইটাৰ অৰ্থ বুজি পোৱা নাই। এইকেইটা শব্দ নহয়, এইকেইটা হৈছে অভংগা বা ভজন বুলি কোৱা হয় মাৰাঠীত। নমস্কাৰ, আধ্যাত্মিক সিৰিজৰ দ্বিতীয়টো ভিডিঅ'লৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। যিহেতু মই আধ্যাত্মিক অৰ্থাৎ স্পিৰিচুৱেল ভিডিঅ' বনাই আছোঁ ভগৱান শ্ৰীকৃষ্ণৰ ওপৰত। আৰু ভগৱান শ্ৰীকৃষ্ণৰ কথা মই যদি ক'বলৈ যাওঁ, বিশেষকৈ উত্তৰ পূব আৰু উত্তৰ পূৰ্বাঞ্চলত ভগৱান শ্ৰীকৃষ্ণক আমি শ্ৰীকৃষ্ণ ৰূপে পূজা কৰোঁ। কিন্তু ভাৰতৰ যিবোৰ দক্ষিণাত্যৰ প্ৰদেশ হয় বা ৰাজ্য হয়, পশ্চিমৰ যিবোৰ ৰাজ্য হয়, তাত ভগৱান শ্ৰীকৃষ্ণক বেলেগ ৰূপত পূজা কৰা হয়। তাৰ এটা চূড়ান্ত নিদৰ্শনতা জ্বলন্ত উদাহৰণ হৈছে ভগৱান বিঠ্ঠলৰ কাহিনী। ভগৱান বিঠ্ঠল ৰুক্মিণী বিঠ্ঠল মন্দিৰ, এইটো আছে পণ্ডপুৰ অৰ্থাৎ মহাৰাষ্ট্ৰৰ এখন ঠাই পণ্ডপুৰ। তাত ইয়াৰ কাহিনীৰ মাজলৈ যদি আপুনি জানিব বিচাৰে এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ইয়াত আপুনি মহত্বপূৰ্ণ কেইটামান তথ্য ইয়াৰ পৰা পাব। খুব ধুনীয়া এই ভিডিঅ'টো, আপোনালোকে শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। তেন্তে আহক আমি ভগৱান বিঠ্ঠলৰ কাহিনী যদি আমি জানিব লাগে, তেন্তে আমি দ্বাৰকালৈ যাব লাগিব। দ্বাৰকা ক'ত? দ্বাৰকাধীশ অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ নগৰী আৰু ভগৱান শ্ৰীকৃষ্ণৰ ৰাজ্য, তেওঁ তাৰ ৰজা আছিলে। তালৈ যাওঁ। এবাৰ কি হ'ল, ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ প্ৰথম প্ৰেম ৰাধাক স্মৰণ কৰি আছিলে আৰু ৰাধা আহি তাত উপস্থিত হ'ল। তাতে ৰুষ্ট হৈ ৰুক্মিণী মাতাই সেই ঠাই ত্যাগ কৰি পণ্ডপুৰ অৰ্থাৎ চন্দ্ৰভগা এখন নদী আছে, অৰ্থাৎ ভীমা নদী বুলি কোৱা হয়, তাৰ ওচৰতে তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ ওপৰত ৰুষ্ট হৈ তেওঁ তালৈ গুচি আহি তপস্যাত মগ্ন হ'ল। ভগৱান শ্ৰীকৃষ্ণই তেওঁক মনাব লাগিব। আৰু এতিয়া মোক ইয়াৰ পিছত যিটো ক'বলৈ যাম কাহিনী পণ্ডুলিকক আৰু তেখেতক দৰ্শন দিবৰ কাৰণে অৰ্থাৎ এক গুলি দুই চিকাৰ কৰিবৰ কাৰণে ভগৱান শ্ৰীকৃষ্ণ তালৈ গৈছিলে। আৰু তাৰ পৰা কাহিনী আৰম্ভ হ'ব পণ্ডুলিকৰ। আচ্ছা, পণ্ডুলিক কোন আছিল? পণ্ডুলিক আছিলে এজন ভগৱান শ্ৰীকৃষ্ণৰ অৰ্থাৎ বিঠ্ঠল ভগৱানৰ এজন ভক্ত। কিন্তু তেওঁ প্ৰাৰম্ভিক সময়ত যেতিয়া গৃহস্থ জীৱন তেওঁ আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ পত্নীৰ লগত তেওঁ ভোগবিলাসত তেওঁ তাতে মগ্ন আছিল। আৰু তেওঁ পিতৃ মাতৃক তেওঁ সময় নিদিছিল বা শুশ্ৰূষা নকৰিছিল, ভক্তি নকৰিছিল। এবাৰ কি কৰিলে, তেওঁলোকে থিৰাং কৰিলে যে তেওঁলোক কাশী যাব। কাশী গৈ তীৰ্থযাত্ৰাত যাব, মাক দেউতাকক লৈ যাব, তেওঁ পত্নীক লৈ যাব। সেই মনোকামনা পূৰণ কৰি তেওঁ গুচি গ'ল। আধা ৰাস্তাত তেওঁ যেতিয়া দেৰি হৈ গ'ল, অৰ্থাৎ ৰাতি হৈ গ'ল, তেওঁ থিৰাং কৰিলে যে তেওঁ ক'ৰবাত বিশ্ৰাম ল'ব। সেইকাৰণে তেওঁ কুটকুট মুনি বুলি এজন মুনি আছিল, তেখেতৰ আশ্ৰমত গ'ল। সেই আশ্ৰমখনতে বিশ্ৰাম লোৱাৰ থিৰাং কৰিলে। আৰু ৰাতি যেতিয়া সকলো নিদ্ৰাত গ'ল, তেতিয়া পণ্ডুলিকে শুনিলে কিছুমান শব্দ। এই শব্দ আছিলে ঝাৰু দি থকা আৰু আশ্ৰমখন চাফা কৰি থকা, পানী তোলা এনেকুৱা শব্দ শুনিলে। আৰু তেখেতে কি কৰিলে, ওলাই আহি দেখে যে তিনিগৰাকী মলিন অৱস্থাত নাৰীয়ে সেই আশ্ৰমখন চাফা কৰি আছে। আৰু তৎক্ষণাত চাফা কৰি হোৱাৰ পিছত তেওঁলোকৰ ৰূপ পৰিৱৰ্তন হৈ অলৌকিক অপ্সৰাৰ ৰূপ ধাৰণ কৰিলে। আৰু তাত ব্যাকুল হৈ পণ্ডুলিকে তেওঁলোকৰ ওচৰত আহি পেলাই সুধিলে, সেই অপ্সৰা, সেই মাতা, মই ব্যাকুল হৈ পৰিছোঁ, আপোনালোকে এয়া কি ঘটি আছে মোৰ চকুৰ সন্মুখত? কৃপা কৰি আপুনি আপোনালোকৰ বাস্তৱ ৰূপৰ কথা মোক জনাওক, পৰিচয় দিয়ক মোক। তেতিয়া সেই তিনিগৰাকী অপ্সৰাই ক'লে যে আমি হৈছে ত্ৰিবেণী সংগম, অৰ্থাৎ আমি হৈছে গংগা, যমুনা আৰু সৰস্বতী। আৰু আমাৰ উদ্দেশ্য হৈছে এইটোৱে যে আপোনালোকৰ দৰে পাপী মানুহবোৰে যেতিয়া আমাৰ নদীবোৰত গা ধুবলৈ আহে, পাপ খণ্ডন কৰি, সেই পাপ মোচন কৰিবৰ কাৰণে আমি আহোঁ এই কুটকুটমণিৰ আশ্ৰমত আৰু আহি পেলাই আমি আমাৰ পাপ খণ্ডন কৰোঁ। আৰু সেই বুলি কৈ তেওঁলোক অন্ত্যধান হৈ গ'ল। তেতিয়াও পণ্ডুলিকে ব্যাকুল হৈ আছে যে কুটকুটমণিৰ আশ্ৰমতহে ইমান অৰ্থাৎ যি গংগা মাতা, যি বৈকুণ্ঠৰ যি দেৱতাসকল বা যি পৃথিৱী লোকক তেওঁলোকক ইমান পবিত্ৰ বুলি কোৱা হয়, তেওঁলোকে আহি এজন মুনিৰ পৰা পাপ খণ্ডন কৰে। তেতিয়া পণ্ডুলিকে তেওঁৰ ওচৰত গ'ল, মুনিৰ ওচৰত। তেতিয়া মুনিয়ে ক'লে, মই কোনো একো কৰা নাই, কিন্তু মই মোৰ প্ৰাৰম্ভিক অৱস্থাত মই গোটেই জীৱন মোৰ পিতৃ মাতৃক এনেকৈ শুশ্ৰূষা কৰিলোঁ, সেইকাৰণে মোৰ এই পুণ্যৰ ফল। আৰু সেইদিনাৰ পৰাই পণ্ডুলিকৰ মন পৰিৱৰ্তন হৈ গ'ল। আৰু তেওঁ পত্নীক ক'লে, মা দেউতাকক ক'লে যে মই কাশী নাযাওঁ, মই এতিয়া উভতি যাওঁ ঘৰলৈ। আৰু সেইদিন ধৰি পিতৃ মাতৃ শুশ্ৰূষাতে তেওঁ বিলীন হৈ গ'ল। আৰু
যেতিয়া পিতৃ মাতৃ ইমানেই শুশ্ৰূষা কৰিলে, ইমান ভক্তি কৰিলে, তাত সন্তুষ্ট হৈ ভগৱান শ্ৰীকৃষ্ণ দ্বাৰকাৰ পৰা আহিল তেখেতৰ দুৱাৰদলিত, আহি পেলাই ক'লে, হে পণ্ডুলিক, মই তোমাৰ ভক্তিত, তোমাৰ পিতৃ মাতৃৰ প্ৰতি থকা যি শ্ৰদ্ধা, যি ভক্তি, এই ভক্তিত মই সন্তুষ্ট, আহা তুমি মোৰ ওচৰত। তেতিয়া পণ্ডুলিকে ক'লে, আপুনি যোনেই নহওক, মই মোৰ পিতৃ মাতৃক এতিয়া শুশ্ৰূষা কৰি আছোঁ, যেতিয়ালৈকে তেওঁলোকক শুশ্ৰূষা কৰি নহয় মই আপোনাৰ ওচৰত আহিব নোৱাৰোঁ। এইটো ইটা দিছোঁ, এই ইটাতে আপুনি থিয় হৈ থাকক যেতিয়ালৈকে মই নাহোঁ। আৰু ভগৱান শ্ৰীকৃষ্ণই হাত দুখন কঁকালত দি সেই অৱস্থাতে তেওঁ তাতে পণ্ডুলিক অহালৈকে থিয় হৈ থাকিল। আৰু পণ্ডুলিক আহিল, পিতৃ মাতৃৰ নিদ্ৰাত যোৱাৰ পিছত আহি পেলাই ভগৱানক দেখি তেওঁ সাষ্টাংগে প্ৰণাম কৰিলে, সেই ভগৱান মোক ক্ষমা কৰি দিয়ক, মই আপোনাক ইমান দূৰ অপেক্ষা কৰোৱাৰ কাৰণে। তেতিয়া ভগৱান সন্তুষ্ট হৈ ক'লে, ভগৱানে ক'লে যে মই সন্তুষ্ট তোমাৰ ভক্তি, তোমাৰ পিতৃ মাতৃ, এয়াহে আচল ধৰ্ম, কোৱা তোমাক কি বৰ লাগে। তেতিয়া পণ্ডুলিকে ক'লে, সেই ভগৱান মোক কোনো বৰ নালাগে, মোক মাথো লাগে আপোনাক, আপুনি যাতে এই ঠাইতে স্থিতাপি লৈ থাকে আৰু মোৰ দৰে যিবোৰ ভক্ত তেওঁলোকে জানে আপোনাক দৰ্শন কৰিব পাৰে। আৰু সেই দিন ধৰি ভগৱান শ্ৰীকৃষ্ণ বিঠ্ঠল, অৰ্থাৎ বিঠ্ঠল মানে ইটাৰ ওপৰত থিয় হৈ থকা, সেইটো মাৰাঠী শব্দৰ অৰ্থ। তাতে তেওঁ থিতাপিলৈ আজিলৈকে তেওঁ তাতে আছে। আৰু অগণন ভক্ত একাদশী, বিশেষকৈ প্ৰতি মাহে যিবোৰ একাদশী হয়, একাদশীত এটা ৱাৰকাৰী বুলি এটা সম্প্ৰদায় আছে মহাৰাষ্ট্ৰত, তেওঁলোকে 250-300 কিলোমিটাৰ দূৰ খোজ কাঢ়ি গৈ সেই ঠাইত উপস্থিত হৈ সেই মন্দিৰত গৈ তেওঁলোকে সেই যে মই 3টা শব্দ, 3টা অভংগা ভজন গাইছিলোঁ, বিঠ্ঠল 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 পাণ্ডুৰংগা বিঠ্ঠলা, সেই ভজন কীৰ্তন কৰি গৈ তাত গৈ তেওঁলোক উপস্থিত হয়। আৰু তাত তেওঁলোকে ভগৱান বিঠ্ঠলক দৰ্শন কৰি তেওঁলোকে ধন্য হৈ যায়। এইটো হৈছে কাহানী ভগৱান শ্ৰীকৃষ্ণৰ লীলা। আৰু ইয়াৰ পৰা আমি এইটোৱে গম পালোঁ যে ভক্তি হৈছে পিতৃ মাতৃ কৰাই হৈছে আচল ভক্তি। আৰু ভগৱান শ্ৰীকৃষ্ণৰ লীলা কি ক'ম, তেন্তে জয় শ্ৰীকৃষ্ণ।